ওকে গাইছ এতিয়া ফিল্ড অফ কৰি ললো আমি দেখুৱাই পাইছে আপোনালোকে এতিয়া আৰু এবাৰ গওঁ একদম হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ব্লগছ এগেইন আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰিবলৈ গৈ আছোঁ মই আজি আৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু গাইছ আজি কেনেকুৱা বা হয় ইমান ভালকৈ নাজানো আৰু আজি ফাৰ্ষ্ট টাইম কৰি আছোঁ আজি মটৰ ব্লগিং আশা কৰোঁ ভাল হ'ব আৰু আপোনালোকৰ নিশ্চয় ভালে আছে আৰু ভালে থাকক যাৰ যাৰ বেয়া চলি আছে ভগৱানে ভাল কৰি দিয়ক তেওঁলোকক আৰু এনে আৰু ওলাই আহিলোঁ আজি ইভিনিং টাইম ক'ত যাওঁ ইমানখিনি ভালকৈ মনত হোৱা নাই মানে ঠিক হোৱা নাই আৰু এতিয়া ক'ত যাওঁ আপোনালোকক দেখুৱাম চাই থাকিব একদম আৰু গাইছ কেনেকুৱা পাব আজি ভিডিঅ'টো একদম ময়ে নাজানো আৰু গাইছ কি হ'ব গৈ আছে আজি ভিডিঅ'টো ময়ে গম নাপাওঁ আজি এইটো ভগৱানেহে জানিব আৰু কি হয় একদম আৰু ৰাস্তাৰ হালাত দেখিয়ে গৈছে আপোনালোকে একদম 4 লাইন মানি আছে 4 লাইন হ'লে দাবাই একদম ভাল লাগিব আৰু গাইছ একদম এনেকুৱা চোতা বনা কিছুমানে গাইছ এইবিলাক একদম পানী মাৰিছে পানী 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 তাকে গাইছ একদম 4 লাইন হৈ আছে না পুৰা ধূলা ধূলা হৈ গৈছে ৰাস্তাবোৰ কি ক'ম আৰু মানে একদম বাকী এতিয়া গৈ থাকো গাইছ আৰু এইখন আছে মোৰ লগত আজি BS6ৰ গ্লেমাৰ গাইছ গ্লেমাৰ আজি গ্লেমাৰ চলাইছো গাইছ গ্লেমাৰ ফাৰ্ষ্ট মটৰ ব্লগিং গ্লেমাৰৰ পৰা ষ্টাৰ্ট নেক্সট আৰু বেলেগ বেলেগ আহি থাকিব আৰু একদম গাইছ ৰাস্তাবোৰ একদম সৰু সৰু হৈ গৈছে 4 লাইন মানে আছে যে চালিয়া একদম ধূলি ধূলি ৰে এতিয়া গাইছ ফাইনেলি আমাৰ এইখন হয় দুধনৈ এইখনে দুধনৈ আমাৰ গাইছ हमारे पुलिस सर ने क्या कर दिया ये हमको तो रोक दिया रे बाबा এইটো হ'ল আমাৰ দুধনৈ পুলিচ পইণ্ট গাইছ পুলিচ পইণ্ট এইফালে যায় দামাৰা আৰু এইফালে যায় কলেজ ৰোড আৰু কলেজ পাব এইফালে মাটিয়া গোলপাৰা চব ওলাব পাৰে আৰু এইফালে গ'লে অ'কে গাইছ এতিয়া আমাক যাব দিছে গৈ থাকোঁ আৰু ফ্লাইঅভাৰ হৈ আছে গাইছ এইটো ফ্লাইঅভাৰ এই যে পুৰা বনাই আছে গাইছ দেখা পাইছে আপোনালোকে এইটো হ'ল আমাৰ দুধনৈ পুলিচ ষ্টেচন और रास्ता का हालात एकदम ही खराब हो गए रे बाबा देन गाइस এতিয়া আমি গৈ থাকো লাহে লাহে আপোনালোকৰ লগত আৰু আপোনালোকে আজি ভিডিঅ'টো একদম শেষলৈকে চাব তোমালোকৰ ভাই একদম আজি ফাৰ্ষ্ট টাইম মটৰ ব্লগিং কৰি আছে দেই গাইস ভিডিঅ'টো বেয়া হ'লে একদম চাই দিবা আৰু ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ক'লোৱে আপোনালোকক লগতে বেয়া হ'লেও ভাল হ'লেও চাবা আৰু ওকে গাইছ এতিয়া ফিল্ড অফ কৰি ললো আমি দেখুৱাই পাইছে আপোনালোকে এতিয়া আৰু এবাৰ গওঁ একদম ফিউল চিউল ভৰাই ললো টেনচন নাই আৰু এতিয়া গৈ থাকিম আৰু এতিয়া কিমান দূৰ পাৰো গৈ থাকিম আৰু গাইছ আজি ৱাও ৱাও বাকী এতিয়া আমি এইটো বুনবাখীতে ফিল্ডটো কৰি ললো গাইছ আৰু বুনবাখী মন্দিৰটোতো আপোনালোকক দেখুৱাইছোৱে এইটো দেখিব পাইছে আৰু এতিয়া ইয়াতে পূজা হয় গাইছ পূজাত আপোনালোকক ভিডিঅ' বনাই দেখাম বহুত ডাঙৰ হয় আৰু পূজাটো আৰু এইটোৱে হ'ল আমাৰ বুনবাখী মা এইটো গাইছ চাই লওক একদম চালিয়া একদম ধুনীয়া আৰু দেখিব পাইছে আপোনালোকে বহুত ধুনীয়া লাগে এইটো মন্দিৰটো বহুত মানুহ আহে গাইছ পূজাটো আহিব আৰু কিমান কি মাহত বা হয় ইমানকে ভালকে মনত নাই যেতিয়া আহে পূজাটো তেতিয়া আপোনালোকক দেখুৱাম ভালকে পূজাটো ৱেইটিং গাইছ ৱেইটিং দেন এতিয়া গৈ থাকো এইফালে দৰংগিৰি চাইড গৈ আছো গাইছ ওকে গাইছ এতিয়া আমি পামে আৰু হেৰি কি কয় এইটো
কাঁচাডল পাম আৰু কাঁচাডল আৰু সেউজীয়া সেউজীয়া পৰিৱেশ গাইছ সেউজীয়া সেউজীয়া একদম চাৰিওফালে একদম সেউজীয়া সেউজীয়া আৰু এইখন গাইছ আছে আজি মোৰ লগততো গ্লেমাৰ ক'লোৱে আপোনালোকক আৰু এইখন আজি মই ফাৰ্ষ্ট টাইম চলাই আছো গ্লেমাৰখন আৰু এতিয়া আমি গ্লেমাৰত বহি কেনে আমি এতিয়া আপোনালোকক মটৰ ব্লগিং বনাই দি আছো মানে দেখুৱাই আছো আৰু বাকী আপোনালোকক যদি গ্লেমাৰ এইখন গ্লেমাৰখন হয় BS6 গ্লেমাৰ আৰু এইখন গ্লেমাৰত যদি আপোনালোকক যদি মাইলেজ টেষ্ট লাগে গাইছ মোক কমেণ্ট কৰিবা মাইলেজ টেষ্টৰ ভিডিঅ' এটা বনাই দিম আপোনালোকক চাব লাগিব কিমান মাইলেজ দিয়ে ময়ো গম নাপাওঁ সঠিককৈ দিব কিজানি 45 প্লাছটো দিব মোৰ আইডিয়া বাকী আপোনালোকক যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মাইলেজ টেষ্টৰ ভিডিঅ' বনাম আপোনালোকে মোক খালি এটা কমেণ্ট কৰিব গাইছ কমেণ্ট অ'কে গাইছ আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব ধামাকাদাৰ ভিডিঅ' লৈ আহিম মই আগলৈ আৰু খালি অলপমান ছাবস্ক্ৰাইবটো বাঢ়িব দিছোঁ গাইছ ছাবস্ক্ৰাইবটো বহুত কম হৈ আছে বৰ্তমান ছাবস্ক্ৰাইবটো কৰি দিয়ক আপোনালোকে নিজৰ ভাই বুলি ধুনীয়া ধুনীয়া ভিডিঅ' লৈ আহিম ভিডিঅ' একদম আৰু ধুনীয়া ধুনীয়া জেগাত যাম আপোনালোকক ভিডিঅ' বনাই দেখুৱাম গাইছ খালি আপোনালোকে ছাপোৰ্টটো কৰিব মোক আগলে আৰু ভিডিঅ'বোৰ আপোনালোকৰ ফ্ৰেণ্ডছক শ্বেয়াৰ কৰি দিব গাইছ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ একদম ভাবি কৰি দিব আৰু গাইছ একদম কথা নাই চালিয়াকৈ বাকী মইতো ক'লোৱে আপোনালোকক মটৰ ব্লগিঙত মোৰ ইমানখিনি এক্সপিৰিয়েঞ্চ নাই কোৱাৰ কি কৈ আছো মই নিজে নাজানো গাইছ একদম ফুল হ'লে একদম যাতে আপোনালোকে শুধৰাই দিয়ে আৰু দেই নাভাবিবে আৰু এই আৰু কি ব্লগিং কৰে বুলি একদম ভিডিঅ'টো কাটি নিদিবে আৰু গাইছ দেই ভিডিঅ'টো আজি ফাৰ্ষ্ট টাইম কৰি আছো আপোনালোক ক'লোৱে চাবা আৰু ভাল কৰি বেয়া হ'লেও চাবা আৰু বেয়া হ'লেতো কমেণ্ট কৰিবা আৰু ভাল হ'লেও কমেণ্ট কৰিবা আৰু মাইলেজ টেষ্টৰ কথাটো যে ক'লোঁ আপোনালোকে নাপাহৰিব এইটো মই একদম কৰি দিব মাইলেজ টেষ্টটো আপোনালোকক বনাম মানে বনাই দেখুৱাম আৰু গাইছ কি কৈ আছো আৰু একদম পাত্তা চাত্তা নাই আৰু আজি আৰু এইখন হ'ল দিনদুৱাল কলেজ গাইছ হে গাইছ ক'ত গৈছিলে ৰে এইখন হ'ল দিনদুৱাল কলেজ গাইছ ইয়াতে শুনা পাইছো ভাস্কৰ অফিচিয়েল আহিব বোলে ভাস্কৰ অফিচিয়েল আমাৰ ভাস্কৰ দা যদি আহেতো আহিব লাগিব আপোনালোকক দেখুৱাম ভাস্কৰ দাক এইটো হ'ল গণেশ বাবা আমাৰ গণেশ বাবা কি যে গণেশ বাবা ভালে হৈছে গণেশ বাবাক দেখাইছো আৰু ময়ো গৈ আছো গণেশ মন্দিৰ গণেশ মন্দিৰ পামেই আৰু এইটো গাইছ দেখিব চিন নাপাব গাইছ এইটো মন্দিৰটো হয়নে নহয় হয় এতিয়া গাইছ আমি সোমাব লাগিব ৰাইট চাইড দি মেইন দৰংগী যাই নাপায় আৰু গাইছ এতিয়া আমি সোমাব লাগিব ৰাইট চাইড গণেশ মন্দিৰটো আহিছিলো মই এবাৰ আজি নেক্সট টাইম আহিছো আৰু ছেকেণ্ড টাইম আৰু দৰংগী ৰাজ্যিক চিকিৎসালয় হস্পিটাল গাইছ দৰংগী হস্পিটাল আগত চাম গাইছ আগত ল'ৰা আৰু ছোৱালী এইবিলাকে দিন আৰু আমাৰ আমি আৰু চিংগল মানুহ গাইছ এনেকুৱা আহিবলৈ আমাৰ কপাল নাই আৰু
চৰা চৰা আহিবলৈ আৰু কপাল নাই আৰু গাইছ আমাৰ ৱাও ৱাও পাহাৰত উঠি আহিলোচোন দেই এতিয়া গাইছ যাব লাগিব আমি লেফ্ট চাইড আৰু এতিয়া উঠি যাওঁ লাগাও জোৰ লাগাও 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 আহি পালোচোন সেইটোৱে হ'ল ধৰংগিৰি গণেশ মন্দিৰ এতিয়া ইয়াতে পাৰ্কিং কৰি দিলো গাইছ মানুহে নাইচোন ইমান বোধহয় আৰু ক্লেমাৰখন হ'ল এইখন গাইছ এইখন চালিয়াকে দেখিব পাৰিছে আপোনালোকে ক্লেমাৰ আপোনালোকক ক'লো নহয় মই অলপ আগতে মাইলেজ টেষ্টৰ যদি ভিডিঅ' লাগে আপোনালোকে ক'ব মই বনাই দেখুৱাম আপোনালোকক যি কয় থাকে আৰু যি কয় আপোনালোকে তাকেই বনাবলৈ সাজু আছো মই একদম গাইছ বাকী এতিয়া ওপৰত যাওঁ দেখুৱাই আছো ওপৰত কি কি আছে আপোনালোকক আৰু যদি এটা বস্তু চাব গাইছ ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া লাগে বোলে ৱাও সেউজীয়া সেউজীয়া চাওক না ৱাও গাইছ ধুনীয়া লাগি আছে না একদম চালিয়া সেউজীয়া সেউজীয়া পৰিৱেশ আৰু এইবিলাকতো দেখিব পাৰিছে গাছ গছনি কিমান একদম মানে ধুনীয়া আৰু এতিয়া ওপৰত যাওঁ গাইছ ওপৰতহে মন্দিৰটো আছে ওপৰত যাই কিনে দেখুৱাই আছো আপোনালোকক চাই থাকক আজিৰ ভিডিঅ'টো হেল্ল' গাইছ এতিয়াতো আমি আৰু ওপৰত উঠি আহিলোঁ কিন্তু এতিয়া গেটখন তলা মাৰা হৈ আছে আৰু এতিয়া ভিতৰতো যাব নোৱাৰোঁ গাইছ দেখুওৱা নহ'ব আৰু আজি ভিতৰত যোৱা নহ'ব আপোনালোকক দেখুওৱা নহ'ব আজি ভিতৰত গৈ বাকী নেক্সট টাইম কেতিয়াবা আহিম দেখুৱাম যদি চাব খোজে আপোনালোকে গণেশ মন্দিৰটো বাকী এতিয়া ইয়াৰ পৰা যাওঁ আমি লগ পাই আছোঁ আপোনালোকক মটৰ ব্লগিঙত কৈ থাকোঁ গাইছ চাই থাকক এইফালে চাওকচোন এবাৰ ভিউটো চাওক গাইছ অ'কে গাইছ আমি এতিয়া গণেশ মন্দিৰৰ পৰা ওলাই দিলোঁ আৰু এতিয়াতো আজি বন্ধ হৈ আছে গাইছ ওপৰত উঠিব নোৱাৰিলোঁ নেক্সট টাইম কেতিয়াবা আহিলে আপোনালোকক দেখুৱাই দিম ওপৰৰ মন্দিৰটো আৰু বাকী এতিয়া আমি আৰু ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো আজিৰ পিছত দেখিলে নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিলে চাই লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই গাইছ ছাবস্ক্ৰাইব কৰি দিবা নিজৰ ভাই বুলি ছাবস্ক্ৰাইব কৰি দিবা দেই আৰু আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব শ্বেয়াৰ কৰি দিব গাইছ আৰু বাকী আপোনালোকে যদি আগৰ ভিডিঅ'বোৰ মোৰ চোৱা নাই চাই ল'বা আৰু কমেণ্ট এটা কৰি দিবা লাইক এটা মাৰি দিবা আৰু বাকী আজিতো আৰু বেছি দেৰি নকৰোঁ বুলি ক'লোঁ আপোনালোকক যদি ভিডিঅ'টো আজি ভাল পালে আপোনালোকে যিখিনি কৰ্তব্য সেইখিনি কৰি দিব আৰু দেই গাইছ আৰু লগ পাম এটা নেক্সট ভ্লগত আপোনালোকক আজিলৈ বাই বাই লাভ ইউ গাইছ অল